নমস্কাৰ পুনৰবাৰ আপোনালোকক মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। কালি ঘৰলৈ আহিলোঁ বহুত দিনৰ মূৰত আৰু এতিয়া মায়ে ৰাতিপুৱা মৰ্ণিং ৰুটি বনাই থৈছে। ৰুটি খাবলৈ আছোঁ এতিয়া। এয়া মা মই এনেকৈ খাই ভাল পাওঁ। মায়ে বোলে এনেকৈ খায়ে ভাল পায়। এতিয়া চাহ তাহ খালোঁ আৰু এতিয়া ইমান গৰম পৰিছে আৰু বা ভাগৰ পোৱালিটো গা ভাল নাই বুলি কৈছে, তালৈ এবাৰ গৈ চাওঁ। আৰু ভাইটিয়ে নতুন বাইক কিনিলে বুলি শুনিছিলোঁ, কিন্তু আজিলৈকে দেখা নাই। সি ঘৰলৈ আহিলে বাইকখনকো দেখাওঁ আপোনালোকক। এইখন হৈছে ভাইটিৰ নতুন বাইক। দেখা দে এইফালে খাই কৈ দে আকৌ। পোৱালিটোৰ ওচৰলৈ যাওঁ। এইটো আমাৰ পোৱালিটো চাওক ন, সেইফালে চাই দিয়া। হাই কৈ দিয়া। ভাল হৈছে নাই? হৈছে পোৱালিটোৱে ভাল পাইছে বোলে অলপ। ঘৰলৈ আহি আছোঁ, এনেকৈ ঘূৰি ফুৰিছোঁ আৰু ইফালৰ পৰা ইফালে মই ঘৰলৈ আহি। আমাৰ জেঠি এইফালে যা। এইটা হৈছে আমাৰ জেকি। কি খালি নাই? ৰুটি খালি নাই? খালি ধৰি থৈ দিছে মোক, বহুত দিনৰ মূৰত লগ পাই, এৰি দিবই নিবিচাৰে। ইয়াতে তাক বান্ধি থৈ দিয়া হৈছে। হৈ যাব, এৰি দিয়া আকৌ জেকি। হৈ যাব দেই দেই। হৈ যাব যা। ইমান গৰম। আমাৰ জেকি পুৰা ভুকিছে। কেলে ভুকিছে গম পোৱা নাছিলো। ইমান বান্দৰ আছে আমাৰ ইয়াত। দেখিছেনে বাৰু আপোনালোকে? বগাই আছে পুৰা টাৱাৰটোত। পুৰা ভুকিছে। বান্দৰ আহি টাৱাৰটোত বহি আছেহি। পুৰা জেকিয়ে মানে বান্দৰকেইটা দেখি পুৰা ভুকিবলৈ ধৰিছে আৰু বহি আছে পুৰা টাৱাৰটোত। ঘৰত আহি ইফালৰ পৰা ইফালে ঘূৰি ফুৰিছোঁ হয়, আৰু আমনিও লাগিছে আৰু ইমান গৰম পৰিছে নহয়, কি কৰিমনো আৰু। পাপাও ডিউটি গ'ল, মাও সেই পোৱালিটোৰ ওচৰলৈ গৈছে, মই অকলে আৰু। এইফালে আমাৰ জেকি ক'লে গ'ল? এইটো ভুকিয়ে আছে। ইয়াতে আপোনালোকক এতিয়া বিদায় দিছোঁ। আৰু যদি ভাল লাগিলে লাইক কৰি দিব, কমেণ্ট কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।